তেনেকৈ আপোনালোকে এই মৰাণ বিহু পাতে, এই যে ৰাতি বিহু, এইটোতো বেলেগৰ নাই। এই ৰাতি বিহুৰ যিটো স্বকীয়তা, যিটো বৈশিষ্ট্য, এইখিনিত অলপ হুলস্থুলটো বেছি হৈছে। আমাৰ যিখিনি স্বকীয় বৈশিষ্ট্য আমি যিকোনো মূল্যৰ বিনিময়ত আমি ধৰি ৰাখিব পাৰিব লাগিব। প্ৰত্যাহ্বান আহিব, ঘাত প্ৰতিঘাত আহিব, যেনেকৈ ব্যক্তিৰ জীৱনত আহে, তেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ জীৱনলৈকো তেনেকুৱা ঘাত প্ৰতিঘাত আহে, প্ৰত্যাহ্বান আহে। কিন্তু সেই প্ৰত্যাহ্বান নেওচি প্ৰতিটো জনগোষ্ঠীয়ে নিজস্বতা সদায় ধৰি ৰাখিব পাৰিব লাগিব। আপোনালোকে মনত ৰাখিব যে ভাৰতীয় বুলি ভাৰতবৰ্ষত কোনো এটা নিৰ্দিষ্ট জাতি নাই। আছে নেকি কওক? নাই। ভাৰতীয় কোন? কোনোবা পাঞ্জাবী, কোনোবা মাৰাঠী, কোনোবা তেলেগু, কোনোবা তামিল, কোনোবা মণিপুৰী, কোনোবা অসমীয়া, এই সকলো লগ হৈ ভাৰতবৰ্ষৰ বুকুত ভাৰতীয় জাতিৰ সৃষ্টি হৈছে। আমি ভাৰতীয় বুলি যে কওঁ, এই ভাৰতীয়সকল সেইসকল। সেই ভাৰতীয়সকলৰ বুকুত কোনোবা পাঞ্জাবী এজনো আছে, কোনোবা মাৰাঠী এজনো আছে, কোনোবা মণিপুৰী এজনী আছে, কোনোবা ত্ৰিপুৰী এজনো আছে, কোনোবা আপুনি মই আমি অসমীয়া এজনো তাত সোমাই আছো। ঠিক একেধৰণে এই অসমখনৰ বুকুত অসমীয়া কোন? কোন অসমীয়া? অসমীয়া বুলি নিৰ্দিষ্টকৈ কোনো এটা আজিলৈকে আমি সংজ্ঞা নিৰূপিত জাতি এইখন অসম মুলুকত আমি নাপালো। তাৰমানে মই ভাবো অসমীয়া সেইসকল মটক, মৰাণ, আহোম, কোচ, ৰাজবংশী, মিচিং, দেউৰী, ডিমাচা, কাৰ্বি, যিমানখিনি অসমত জাতি জনগোষ্ঠী আছে, যিসকলে এই অসম ভূমিত জন্মগ্ৰহণ কৰিছে, যি এই অসম ভূমিক নিজৰ মাতৃভূমি বুলি ভাবিছে, যি এই অসম ভূমিৰ মাতৃভূমিৰ মাতৃভাষাটোক গ্ৰহণ কৰি ইয়াতেই জীয়াম, ইয়াতেই মৰিম বুলি তেওঁলোকে সংকল্প লৈ জীয়াই আছে, তেওঁলোকে অসমীয়া, বেলেগ কোনো নহয়। সেইসকলে অসমীয়া। অৰ্থাৎ আমি প্ৰত্যেকেই, আমি চাবলৈ গ'লে যদি আমি বিশ্বৰ প্ৰেক্ষাপটত চাওঁ, তেনেহ'লে আমি একোজন বিশ্ব নাগৰিক। আমাৰ প্ৰথম পৰিচয় ওপৰৰ পৰা যদি চাওঁ, আমি এজন বিশ্ব নাগৰিক। কিন্তু সেই একেজন মানুহে যদি আমি তলৰ পৰা চাওঁ, তেনেহ'লে আমি কি? আমি কোনোবা মটক, আমি কোনোবা মৰাণ, আমি কোনোবা ডিমাচা, আমি কোনোবা কাৰ্বি, আমি কোনোবা বড়ো, আমি কোনোবা ৰাভা। এইটো আমাৰ স্বকীয় পৰিচয়। এইখন অসমত সেইকাৰণে যে আমি অসমীয়া হৈ জীয়াই থাকিম, তাৰ ওপৰত আমি ভাৰতীয় হৈ জীয়াই থাকিম, তাৰ ওপৰত আমি বিশ্ব নাগৰিক হৈ জীয়াই থাকিম। কিন্তু এডাল গছ যেতিয়া লহ পহকৈ বাঢ়ি বাঢ়ি গৈ ওপৰ পাই গৈ আমি শিপাডালৰ কথা যেতিয়া মনত পেলাওঁ, পুলিটোৰ কথা আমি যেতিয়া মনত পেলাওঁ, ঠিক একেধৰণে এই আমি বিশ্ব নাগৰিক হোৱা মানুহখিনিয়ে, আমি ভাৰতীয় হোৱা মানুহখিনিয়ে, আমি অসমীয়া জাতি হোৱা মানুহখিনিয়ে আমি মনত পেলাম যে মই কোন, মই কি। কিন্তু আপোনালোক সেই বৃহত্তৰ অসমীয়া জাতিৰ এটা অন্যতম প্ৰধান অংগ, এটা শক্তিশালী অংশীদাৰী, সেইটো হৈছে আপোনালোক মৰাণ জনগোষ্ঠী। আপোনালোক মৰাণ জনগোষ্ঠীৰ লোক। এই যিটো আমাৰ চিন্তা, এই যিটো আমাৰ চেতনা, এইটো আমাৰ থাকিব লাগে। আমি য'তেই নাথাকোঁ, আমি পৃথিৱীৰ য'তেই নাথাকোঁ, ইংলেণ্ডতে থাকোঁ, জাপানতেই থাকোঁ, জাৰ্মানীতেই থাকোঁ, আমেৰিকাতেই থাকোঁ, আমি য'তেই নাথাকোঁ, আমাৰ এইটো থাকিব লাগিব। কিয়? এইটোৱেই হৈছে আমাৰ নিজৰ স্বাভিমান, এইটোৱেই হৈছে আমাৰ নিজৰ জাতীয়তা। ইয়াত একগোট হৈছে গোটেই এই উজনি অসমৰ জিলাকেইখনৰ লোকসকল। এইটো কি? এইটো আপোনালোকৰ জাতীয়তাবাদ। এইটো আপোনালোকৰ জাতিটোৰ প্ৰতি থকা, জনগোষ্ঠীটোৰ প্ৰতি থকা দৰদ, মৰম, ভালপোৱা, শ্ৰদ্ধা, ভক্তি, আৰু আটাইতকৈ ডাঙৰ কথা যে উঠি অহা প্ৰজন্ম, এই জনগোষ্ঠীটোৰ উঠি অহা যিবিলাক শিশু কিশোৰ আছে, তেওঁলোকৰ কাৰণে আপোনালোকে কিছু সপোন বিলোৱাৰ দায়িত্ব, স্বপ্ন বিলাব বিচাৰিছে এই অনুষ্ঠানৰ আয়োজন কৰি। আমাৰ পৃথিৱীৰ এগৰাকী বিখ্যাত দাৰ্শনিকে এটা কথা কৈছিল, আপুনি যদি কোনো এটা নৃগোষ্ঠীৰ লোকক বা কোনো জনগোষ্ঠীৰ লোকক আপুনি সেই জনগোষ্ঠীটোৰ বিষয়ে বা সেই জাতিটোৰ বিষয়ে একো নজনাকৈ আপুনি কিবা জানিব বিচাৰিছে, একো নপঢ়াকৈ যদি আপুনি কিবা পঢ়িব বিচাৰিছে, তেনেহ'লে আপুনি সেই জাতিটোৰ এগৰাকী
স্বাভিমানী মহিলাক প্ৰথমতে লগ কৰক। এগৰাকী স্বাভিমানী মহিলাক এগৰাকী লগ কৰিলেই পৃথিৱীৰ যিকোনো এটা জাতিৰ, যিকোনো এটা জনগোষ্ঠীৰ আপুনি নজনা বহুত কথা গম পাব বুলি মই কোৱা নাই, পৃথিৱীৰ এগৰাকী বিখ্যাত দাৰ্শনিকে কৈছে। অৰ্থাৎ তাৰ অৰ্থটো কি? এগৰাকী মহিলাক গুৰুত্ব দি এজন পুৰুষৰ কথা কিয় নকলে? যে এজন পুৰুষক আপুনি লগ কৰিলে গম পাব বুলি কিয় নকলে? এগৰাকী মহিলাৰ কথা কিয় কলে? এই কাৰণেই কলে যে আমাৰ মহিলা সমাজ আমাৰ কি? মাতৃ। মাতৃ কি? তেওঁলোক প্ৰকৃতি। আমি মাতৃক আমি প্ৰকৃতিৰ লগত তুলনা কৰোঁ। তেওঁলোক জন্মদাত্ৰী মাতৃ। তেওঁলোকেই এই পৃথিৱীৰ যিখিনি আমাৰ উঠি অহা প্ৰজন্ম অনুযায়ী প্ৰজন্ম তেওঁলোকে জন্ম দিয়ে। অৰ্থাৎ একো একোটা জনগোষ্ঠীৰ, একো একোটা জাতিৰ যিটো স্বকীয়তা ধৰি ৰাখে, সেই স্বাভিমানী মহিলাগৰাকীৰ গাত তাৰ প্ৰতিফলন ঘটায়, পুৰুষজনৰ গাত নঘটায়। ক'ত? মহিলাগৰাকীৰ সাজ পোছাক আৰু মহিলাগৰাকীৰ যিটো বেশভূষা, মহিলাগৰাকীৰ কথা বতৰা, মহিলাগৰাকীৰ চাল চলন, সকলোবিলাকত। সেই জনগোষ্ঠীটোৰ কিতাপ নপঢ়াকেও আপুনি সেই যদি সম্ভ্ৰান্ত মহিলাগৰাকী, যিগৰাকী স্বাভিমানী মহিলা সন্মুখত যদি থিয় কৰাই দিয়ে, আপুনি গম পাব। মই আকৌ কৈছোঁ যে স্বাভিমানী সম্ভ্ৰান্ত মহিলা, মই কোটিপতি ধনী মানুহৰ সম্ভ্ৰান্ত মানে সেই মহিলাগৰাকীৰ কথা কোৱা নাই, স্বাভিমানী মহিলাৰ কথা কৈছোঁ। অৰ্থাৎ যি নিজৰ জনগোষ্ঠীটোক লৈ স্বাভিমান কৰে যে মই মৰাণ জনগোষ্ঠীৰ মহিলা, মই আহোমৰ এগৰাকী মহিলা, মই মটকৰ মহিলা, মই ডিমাচা, মই এগৰাকী কছাৰী মহিলা। যি নিজৰ এই জনগোষ্ঠীটোক লৈ গৌৰৱ কৰিব পাৰে, যাৰ এক সুকীয়া স্বাভিমান আছে। কাৰ স্বাভিমান আছে? যাৰ কিবা এটা আছে। কি কিবা এটা আছে? সেই কিবাটো কি? অৰ্থাৎ তেওঁ নিজেই যিযোৰ সাজ পোছাক পিন্ধিব, তাত তেওঁ নিজৰ স্বকীয়তাটো আপুনি প্ৰতিফলন ঘটা দেখিবলৈ পাব। তেওঁ ব্যক্তিত্বত মৰাণ জনগোষ্ঠীৰ সকলো জনগোষ্ঠীৰ মাজত ক'ত ব্যতিক্ৰম, তেওঁ অনবৰতে নিজৰ জনগোষ্ঠীটোৰ জয় ঢোল কোবাবলৈ চেষ্টা কৰিব। তেওঁ যদি সাহিত্য সুকীয়া, তেওঁ সেইখিনিৰ কথা চিন্তা কৰিব যে আমাৰ সাহিত্যক কেনেকৈ আৰু বেছি ওপৰলৈ নিব পাৰি। তেওঁ যদি সংস্কৃতিৰ অনবৰতে সাধক, তেওঁ মন আৰু মগজুত অনবৰতে সোমাই থাকিব যে তেওঁ কেনেকৈ আৰু নিজস্ব সংস্কৃতিক আগুৱাই লৈ যাব পাৰি। এই স্বাভিমানী মহিলা এগৰাকীক লগ পালে সেই জাতি বা সেই জনগোষ্ঠীটোৰ যিটো ষ্টেণ্ডাৰ্ড, যিটো মান, যিটো মৰ্যাদা, সেইটো সেই মহিলাগৰাকীৰ পৰাই গম পোৱা যায় বুলি কৈছে। অৰ্থাৎ মই আপোনালোকক আৰু বেছি যদি এটা সাধাৰণ উদাহৰণে কৈ দিব বিচাৰোঁ, নিউয়ৰ্ক চহৰত কিবা এখন ধৰক সমাৱৰ্তন হৈ আছে, তাত এসোপামান মহিলা বহি আছে। আপুনি কল্পনা কৰি লওক, টি চাৰ্ট, জিন্স, চুৰিদাৰ, চোলা, কোট, শাৰী, বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধা মহিলা। সেই গোটেই মহিলাসোপাৰ মাজত বা সেই মহিলাখিনিৰ মাজত এগৰাকী বিশেষ মহিলা চকুত পৰিছে সকলোৰে। তাৰ ভিতৰত সেই মহিলাগৰাকী এই কাৰণেই চকুত পৰিছে যে তেওঁ যিযোৰ পোছাক পিন্ধিছে, তাত গোট খোৱা সেই ৫,০০০ মহিলাৰ ভিতৰত কোনেও পিন্ধা নাই। এই যে এতিয়া আমাৰ অসমৰ সংযুক্তা দত্ত নামৰ যিগৰাকী ডিজাইনাৰ, এই যে সংযুক্তা দত্ত নামৰ ডিজাইনাৰ গৰাকী যে গৈ এতিয়া আপোনাৰ লণ্ডন বা নিউয়ৰ্কতো যে ফেশ্বন ডিজাইন কৰি পেলাই যে তেওঁ বিখ্যাত হৈছে, কোনটো কামৰ যোগেদি হৈছে জানে? এই যে অসমৰ আমাৰ যি আমাৰ পাটৰ মেখেলা চাদৰযোৰ বা মুগাৰ মেখেলা চাদৰযোৰ যে আছে, এইযোৰক তেওঁ লৈ গৈ এটা সুকীয়া মৰ্যাদা দিছে। ঠিক একেধৰণে সেই মই যে ক'লো আপোনালোকক, নিউয়ৰ্কৰ সমাৱৰ্তনখনত এযোৰ অসমীয়া মুগা মেখেলা পিন্ধা এগৰাকী মহিলা যেতিয়া তাত বহি থাকে, সেই সাজযোৰ আৰু তাত বহি থকা কাৰো গাত আপুনি দেখিবলৈ নাপায়, কাৰণ সেইযোৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক মুগা মেখেলা। সেইযোৰ আৰু পৃথিৱীৰ ক'তো নাথাকে, সেইযোৰ অকল আমাৰ অসমীয়াৰ, আৰু সেইটোৱে আমাৰ স্বাভিমান যে এইযোৰ কাৰ কাপোৰ, এইযোৰ আমাৰ কাপোৰ। এই যে আজি আমি সততে কৈ থাকোঁ, নৰেন্দ্ৰ মোদীৰ ডিঙিত যিখন গামোচা, অসমীয়া গামোচা, আমিতো গৌৰৱ কৰোঁ,
আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে ডিঙিত লৈ থকা গামোচাখনক লৈ? কিয়? তেওঁতো আৰু কেতিয়াবা কিবা কিবি চাগে লৈ আছিল, আমি মন কৰিছিলোঁ নেকি? এনেকৈতো তেওঁ চাগে আৰু বেলেগ কাপোৰ লৈ আছিল, আমি কেতিয়াবা মন কৰিছিলোঁ জানো? আমি নাই কৰা। কোনদিনাখনৰ পৰা আমি মন কৰিলোঁ? যিদিনাখনৰ পৰা সঁচাকৈ নৰেন্দ্ৰ মোদীৰ ডিঙিত আমাৰ অসমীয়াৰ গামোচাখন আমি যিদিনাখনৰ পৰা তেওঁ এনেকৈ লৈ থকা দেখিলোঁ, সেইদিনাখনৰ পৰা আমাৰ চকুত পৰিল যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ডিঙিত ওলমি থকা গামোচাখন আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। আমাৰ গামোচা দেশৰ প্ৰধানমন্ত্ৰীয়ে লৈ আছে, সেইখন আমাৰ গামোচা। অৰ্থাৎ আমাৰ ক'ৰবাত তেজ উঠলি উঠিল, আৱেগ উঠলি উঠিল, বা আমাৰ ক'ৰবাত এটা বুকুখন উফন্দি উঠিল স্বাভিমানত, গৌৰৱত, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীৰ ডিঙিত সেইখন আমাৰ গামোচা। এইটোৱেই স্বাভিমান, এইটোৱেই স্বকীয়তা। এই স্বাভিমান, এই স্বকীয়তা যেনেকৈ আমি অসমীয়া হিচাপে গৌৰৱ কৰিছোঁ নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখি, ঠিক একেধৰণে আপোনালোকৰ এই গামোচাখনো যদি এদিন নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখে, তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে এইখন আমাৰ মৰাণ জনগোষ্ঠীৰ গামোচা। সেই পৰ্যায়লৈ এই জনগোষ্ঠীটোক লৈ যাব লাগিব। কাইলৈ যদি বড়োৰ আৰনাইখন মোদীয়ে তেনেকৈ লয়, গোটেই বড়ো জনগোষ্ঠীটো উদ্ভাসিত হ'ব। মিচিঙৰ যদি ৰিবি গাছেংখন কেনেবাকৈ মোদীৰ ডিঙিত আমি আলি আই লৃগাঙৰ দিনা দেখিব পাৰোঁ, তেতিয়াহ'লে গোটেই আমাৰ মিচিং জনগোষ্ঠীৰ ভাইসকল কিমান আনন্দিত হ'ব, কিমান ফূৰ্তি পাব। সেইটো কি? এইটো স্বাভিমান। এই আমি স্বাভিমান, যিখিনি আমি আমাৰ স্বকীয় গুণ, এইখিনিক যিমান ঘাত প্ৰতিঘাত আহিলেও আমি এতিয়া ধৰি ৰাখিব লাগিব। মই কিয় কৈছোঁ আপোনালোকক যে বৰ্তমানৰ যিখন পৃথিৱী, এই তথ্য প্ৰযুক্তিৰ যুগৰ যিখন পৃথিৱী, এই পৃথিৱীখনত এতিয়া প্ৰতিটো জাতি জনগোষ্ঠী জীয়াই থকাটোৱে ডাঙৰ প্ৰত্যাহ্বান হৈছে। একদম মাৰাত্মক এফালৰ পৰা আগ্ৰাসী মনোভাৱে আমাক এতিয়া গিলি পেলাইছে। যেনে ধৰক ভাষাৰ ফালৰ পৰা আজি পৃথিৱীত প্ৰত্যেক দিনেই শ শ ভাষাৰ মৃত্যু হৈ আছে, পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ গৈ আছে। ভাষা যেনেকৈ নোহোৱা হৈ গৈছে, তেনেকৈ জাতি নোহোৱা হৈ গৈ আছে, জনগোষ্ঠী নোহোৱা হৈ গৈ আছে। এইটো কম ডাঙৰ কথা। কিমান বেদনাদায়ক এটা ঘটনা ঘটি আছে পৃথিৱীখনত। আপোনালোকৰ এই মৰাণ জনগোষ্ঠীটোৰ যদি পৃথিৱীৰ বুকুত সুকীয়া জাতি হিচাপে জীয়াই থাকিব লাগে, যিকেইটা কাৰণত জীয়াই থাকিব, মই ভাবোঁ আপোনালোকৰ কাৰণে তিনিটা উপাদান অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু বহুত থাকিব পাৰে, মই নাজানো, কিন্তু মোৰ দৃষ্টিত যদি অসমৰ বুকুত, ভাৰতৰ বুকুত আৰু পৃথিৱীৰ বুকুত মৰাণ জনগোষ্ঠীটো অনন্ত কাললৈ যদি এটা সুকীয়া জনগোষ্ঠী, স্বাভিমানী জনগোষ্ঠী হিচাপে, এটা জাতি হিচাপে যদি জীয়াই থাকিব লাগে, তেনেহ'লে আপোনালোকে তিনিটা দিশত সৰ্বাধিক গুৰুত্ব দিব লাগিব। আপোনালোকৰ এই মৰাণ জনগোষ্ঠীটোৰ যদি পৃথিৱীৰ বুকুত সুকীয়া জাতি হিচাপে জীয়াই থাকিব লাগে, যিকেইটা কাৰণত জীয়াই থাকিব, মই ভাবোঁ আপোনালোকৰ কাৰণে তিনিটা উপাদান অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু বহুত থাকিব পাৰে, মই নাজানো, কিন্তু মোৰ দৃষ্টিত যদি অসমৰ বুকুত, ভাৰতৰ বুকুত আৰু পৃথিৱীৰ বুকুত মৰাণ জনগোষ্ঠীটো অনন্ত কাললৈ যদি এটা সুকীয়া জনগোষ্ঠী, স্বাভিমানী জনগোষ্ঠী হিচাপে, এটা জাতি হিচাপে যদি জীয়াই থাকিব লাগে, তেনেহ'লে আপোনালোকে তিনিটা দিশত সৰ্বাধিক গুৰুত্ব দিব লাগিব। এক, শৈক্ষিক; দুই, সাহিত্যৰ ক্ষেত্ৰখনত; আৰু তিনি, আৰ্থ সামাজিক। যিটো আৰ্থ সামাজিক অৱস্থা, এই অৱস্থাটোৰ আপোনালোকে ব্যাপক ৰূপত পৰিৱৰ্তন ঘটাব লাগিব। শৈক্ষিকভাৱে এই জনগোষ্ঠীটো আৰু অধিক আগবাঢ়ি যাবই লাগিব। ইয়াৰ মই কোৱা নাই যে আপোনালোক বহুত পিছ পৰি আছে। মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত মই কথা পাতি গম পাওঁ যে এটা সময় আছিল, মোতকৈ আপোনালোকে বেছি ভালকৈ জানে, যেতিয়া এই জনগোষ্ঠীটোৰ ফালৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত যিসকল আটাইতকৈ ভাল ৰিজাল্ট কৰিছিল, তেনেই আঙুলিৰ মূৰত লিখিব পৰা আছিল। যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছিল এটা সময়ত লিখিব পৰা আছিল আঙুলিৰ মূৰত। কিন্তু এতিয়া মৰাণ ছাত্ৰ সন্থাই লোৱা উদ্যোগৰ কাৰণেই হওক বা আপোনালোকৰ এই ডেকা বন্ধুসকলৰ মাজলৈ যিটো জাগৰণ আহিল, এই যিকেইটা কথা মই কৈ আছোঁ যে শৈক্ষিকভাৱে, আৰ্থ সামাজিকভাৱে, সাংস্কৃতিকভাৱে যেতিয়া তেওঁলোক স্বাভিমানী হিচাপে পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ বিচাৰিলে, তেতিয়াই তেওঁলোকে গম পাইছে যে তেওঁলোকৰ ভুলটো ক'ত হ'ল, কি কি ভুল হ'ল বিগত সময়ছোৱাত। শৈক্ষিকভাৱে আমি আগুৱাই যাবই লাগিব। পৃথিৱীৰ বুকুত প্ৰতিযোগিতাৰ যুগত টিকি থাকিবৰ কাৰণে আমি সমানে সমানে বেলেগৰ লগত আমি প্ৰত্যাহ্বান সৃষ্টি কৰি হ'লেও টক্কৰ দিব পাৰিব লাগিবই। সেই
স্বাভিমানটো এই ডেকা বন্ধুসকলৰ মাজত জাগ্ৰত হ'ল, যাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰিলে, জনতাৰ মাজত জাগৰণ আনিবলৈ ক'ৰবাত হয়তো তেওঁলোকে সচেতনতা বৃদ্ধিৰ কাৰণে আপ্ৰাণ প্ৰচেষ্টা ল'লে, যাৰ কাৰণে আজি এই একেটা জনগোষ্ঠীয়ে যিটো সময়ত ফাৰ্ষ্ট ডিভিজন পোৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত লিখি পেলাই তেওঁলোকে সম্বৰ্ধনা জনাবলগীয়া হৈছিল, কেতিয়াবা তেওঁলোকে ছেকেণ্ড ডিভিজন পোৱা মানুহকো সেই ৰাজহুৱাকৈ সম্বৰ্ধনা জনাইছিল। এতিয়া আৰু মৰাণ জনগোষ্ঠীত সেই পৰিৱেশ নাই। এতিয়া মই জনাৰ মতে যোৱা প্ৰায় 10 বছৰ মানৰ পৰা এই মৰাণ জনগোষ্ঠীৰ লোকসকলৰ সেই আঙুলিৰ মূৰত লিখিব পৰা পৰিৱেশটো কেতিয়াবাই নোহোৱা হৈ গ'ল। এতিয়া কি হ'ল, এতিয়া 80% পোৱা সকলকহে মৰাণ ছাত্ৰ সন্থাই বোলে সম্বৰ্ধনা জনায়, অৰ্থাৎ 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী এতিয়া বহুত হৈ গ'ল মৰাণ জনগোষ্ঠীত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত। এইটো হৈছে শৈক্ষিক উত্তৰণ, আৰু মই ভাবোঁ মৰাণ ছাত্ৰ সন্থাৰ কাৰণে আপোনালোকে এটা হাত চাপৰি মাৰক। সেইটো তেওঁলোকৰ পদক্ষেপ, তেওঁলোকে লোৱা উদ্যোগ, আৰু সেইটো কি, সেইটো হৈছে জাতিটোক জাতি হিচাপে জীয়াই ৰখা, পৃথিৱীৰ বুকুত সুকীয়া অস্তিত্ব, সুকীয়া সংস্কৃতিৰ স্বাভিমানী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাসনাত তেওঁলোকে সেইখিনিক গুৰুত্ব দিছে, আৰু সেইকাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ। তেওঁলোকক মই আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ এই মহিলা জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ ফালৰ পৰা তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মৰাণ ছাত্ৰ সন্থাই তেওঁলোকে লোৱা সেই পদক্ষেপটোৰ কাৰণে। 2 নম্বৰ, আপোনালোকৰ আজি ইয়াত য'ত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে, এই অঞ্চলটোত এটা সময় আছিল কি, কাৰেণ্ট ওলোৱাৰ আগত, এই কাৰেণ্ট বিজুলী বাতি অহাৰ আগত যেতিয়া চাকি বা লেম্পৰ পোহৰত ইয়াৰ মানুহে বসবাস কৰিছিল, এটা সময় আছিল কাৰোবাৰ ভয়ত সেই চাকি আপোনালোকে নুমুৱাই দিছিল। ইয়াত কাৰেণ্ট ওলোৱাৰ আগত, এই কাৰেণ্ট বিজুলী বাতি অহাৰ আগত যেতিয়া চাকি বা লেম্পৰ পোহৰত ইয়াৰ মানুহে বসবাস কৰিছিল, এটা সময় আছিল কাৰোবাৰ ভয়ত সেই চাকি আপোনালোকে নুমুৱাই দিছিল। ইয়াত লেম্প আপোনালোকে নুমুৱাই দিছিল। ইয়াত সেই পৰিৱেশটো আছিল। বিজুলী বাতি দূৰৰ কথা, সন্ধিয়া হলেই কাৰোবাৰ গিৰিপ কাৰাপ জোতাৰ শব্দত আপোনালোকৰ জ্বলি থকা চাকিৰ সেই পোহৰত পঢ়ি থকা ল'ৰাটোৱে আধাতেই কিতাপ জপাই নিশ পালি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল এই পেঙেৰি অঞ্চলত, এই বৰডুমচা অঞ্চলত। এইটো এটা বাস্তৱ সত্য। তাৰ কাৰণে হৈছিল সেই পৰিৱেশ, সেই পৰিৱেশটোৰ সৃষ্টি আমাৰ মাজৰ এই একাংশৰ কাৰণে, যিসকলে এটা সময়ত স্বাধীন অসমৰ স্বপ্ন দেখিছিল। গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একাংশ ডেকা বন্ধু তাত জঁপিয়াই পৰিল, আবেগ উঠলি উঠিল। একেবাৰে আমি 1826 চনৰ সেই 92 সন্ধিৰ আগলৈ গুচি গলো। আমাক সপোন দেখুওৱা হ'ল এদিন আমি ভাৰতবৰ্ষৰ বুকুৰ পৰা স্বাধীন হ'ম। মই বাস্তৱৰ লগত থকা মানুহ, আৰু মই বাস্তৱৰ লগত জীয়াই থাকিব বিচাৰি কথা কোৱা মানুহ। মই অলিক স্বপ্ন দেখা মানুহ নহয়। মোক আপোনালোকে বেয়া পালেও উপায় নাই। আপোনালোকৰ যিটো দুৰ্বলতা, মই যে ক'লো আন এটা দিশ, সেইটো কি, আমি অসমীয়া মানুহবোৰ চূড়ান্ত আৱেগিক, বিবেকতকৈ আমি সদায় আৱেগক প্ৰাধান্য দিওঁ। আৰু এই অসমীয়া জাতিৰ অন্যতম শক্তিশালী অংগ মৰাণ জনগোষ্ঠীৰ লোকসকলো মই ভাবোঁ অতি আৱেগিক এটা জনগোষ্ঠী। আৱেগিক, পৃথিৱীৰ বুকুত জীয়াই থাকিবৰ কাৰণে আৱেগ লাগিব। স্বাভিমান, মৰম, ভাল পোৱা, এইবিলাক আৱেগৰ লগত থকা বস্তু। বিবেকতকৈ তাত আৱেগেই প্ৰাধান্য পাব লাগিব, এইটো সঁচা কথা। কিন্তু আপোনাক যদি আজিৰ এই আধুনিক পৃথিৱীখনত আপুনি যদি কয় এতিয়া মোবাইলৰ যুগ, তথ্য প্ৰযুক্তিৰ যুগ, এতিয়া ৰবটৰ যুগ, কম্পিউটাৰৰ যুগ, এতিয়া ৰবটে যেনেকৈ চলায় মানুহ তেনেকৈ চলিব, মোবাইলে যেনেকৈ চলায় আমাৰ নতুন প্ৰজন্ম তেনেকৈ চলিব, মই এক নহয় তাত, মই তাৰ বিৰোধী। যিদিনাখনলৈকে আপোনাৰ হৃদয় থাকিব, আপোনাৰ হৃদয়েহে আপোনাৰ যন্ত্ৰ নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপোনাৰ যন্ত্ৰই আপোনাৰ মগজু আৰু হৃদয় নিয়ন্ত্ৰণ কৰে, তেনেহ'লে আমিবিলাক মানুহ হৈ নাথাকিম, মই তাৰ বিৰোধী। ঠিক একেধৰণেৰে আমাক এটা মগজু দিছে, আমাৰ এটা বিবেক আছে। আমি সদায় বিবেকেৰে পৰিচালিত হ'ব লাগিব, আমি আৱেগেৰে পৰিচালিত হ'লে নহ'ব। আৰু মই ভাবোঁ এই বৃহত্তৰ অঞ্চলটোৰ একাংশ ডেকা বন্ধু এটা সময়ত বিবেকেৰে পৰিচালিত হোৱা নাছিল, আৱেগত উটি গৈছিল। আৰু সেই আৱেগত উটি যোৱাৰ কাৰণেই ইয়াৰ বহুত সম্ভাৱনা, বহুত প্ৰতিশ্ৰুতি, বহুত সোণালী সপোন দেখা যুৱক আঠ বাটতেই তেওঁলোকৰ জীৱন স্তব্ধ হৈ গ'ল। আৰু কাৰোবাৰ দেউতাকে গোটেই চাৰা জীৱন এটা ট্ৰেজেডি বুকুত লৈ জীয়াই থাকিল, কোনোবা মাতৃৰ বুকু
সোধা হ'ল কোনোবা দেউতাকে আজিও হয়তো সেই বেদনা বুকুত লৈ জীয়াই আছে। মই আপোনালোকক সেইসকল এই অঞ্চলৰ ডেকা বন্ধুক অনুৰোধ কৰিম যে সেই চিন্তাৰ পৰা আপোনালোক ওলাই আহক, উভতি আহক, বিবেকক সোধক যে আচল সত্য কি, বাস্তৱ সত্যটো কি, জীয়া সত্যটো কি। মই আলফাৰ তীব্ৰ বিৰোধী, তেনেকুৱা ধাৰণা আপোনালোকে নল'ব, মই কোৱা নাই। কিন্তু আলফাৰ ভালটোক মই ভাল বুলি ক'ম, আলফাৰ বেয়াটোক মই বেয়া বুলি ক'ম। পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মোৰ এক খুব ভাল সম্পৰ্ক আছিল। আপোনালোকে টেলিভিশ্যনতো দেখে, এটা সময়ত প্ৰথম ব্ৰেকিং নিউজটো আমাৰ টেলিভিশ্যনতেই বাজিছিল। তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল। মই অকপতে কওঁ, আজিও মই কওঁ, তেওঁ প্ৰত্যেকটো কথা মই সমৰ্থন নজনাব পাৰোঁ, কিন্তু তেওঁ যিটো স্থিতি মই তেওঁক চেলুট জনাওঁ। এইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল ৰাষ্ট্ৰৰ চকুত ধূলি দি এই অসমৰ আমাৰ এই চাবুৱা অঞ্চলৰ পৰা গৈ এজন মানুহ আজিও পৃথিৱীৰ বুকুত জীয়াই আছেতো, ভাৰতবৰ্ষৰ বুকুত ইমান এখন শক্তিশালী ৰাষ্ট্ৰৰ চকুত ধূলি দি এইখন পৃথিৱীত তেওঁ জীয়াই থাকিব পৰা এজন মানুহ হৈছেতো, ইয়াৰে ধূলি বালি লৈ ডাঙৰ হৈ। সেইফালৰ পৰা তেওঁক মই চেলুট দিওঁ। তেওঁ প্ৰত্যেকটো কথা মই সমৰ্থন নকৰোঁ। তেওঁ নীতি, তেওঁ আদৰ্শ, সেইটো সুকীয়া কথা, কিন্তু তেওঁ যিটো স্থিতি, তেওঁ যিটো এতিয়ালৈকে শিৰ নত নকৰাৰ যিটো আকুৰগুচ মনোভাৱ, মই সন্মান জনাওঁ। কিন্তু তাৰে পিছতো মই আপোনালোকক কম, এতিয়াও তেওঁ যিটো স্বাধীন অসমৰ স্বপ্নৰ কথা কৈ আমাৰ একাংশ ডেকা বন্ধুক অবাতে নি আছে, তাৰ মই বিৰোধী। মই খোলাখুলিভাৱে আপোনালোকক কৈছোঁ। আপোনালোকৰ এই অঞ্চলতে মই কৈছোঁ যে এতিয়াও যিসকল ডেকা বন্ধু সেই পন্থাত গৈ আছে, তেওঁলোকক মই আহ্বান জনাম যে জাতিটোৰ স্বাৰ্থত, বৃহত্তৰ অসমখনৰ স্বাৰ্থত, আৰু বিশেষকৈ আপোনালোকবিলাকৰ এই মাক দেউতাকবিলাকৰ স্বাৰ্থত তেওঁলোক শুদ্ধ পথত থাকক, তেওঁলোক ভাল হওক। সস্তীয়া কিছু কাৰবাৰ দুদিনমান আলফাল গৈ তাৰপিছত উভতি আহি বেলেগ এটা জীৱন কটাব, এইটো হ'ব নোৱাৰে। আমি দেখিছোঁ নহয়, ইতিহাসে আমাক শিকাইছে নহয়, আমি কি পালোঁ, কি নাপালোঁ, কি হেৰুৱালোঁ, কি বিগত সময়ছোৱাত যোৱা 42-43 বছৰে অসমখনে কি ভুগিলে, কি পালে, কি হেৰুৱালে। আৰু মাত্ৰ কেইটামান বছৰৰ পিছত 50 বছৰ হ'ব, হৈ গ'ল, বহুত হৈ গ'ল। যেনেকৈ 6 বছৰীয়া অসম আন্দোলন হ'ল, তাৰপিছত আমি কি পালোঁ আমি দেখিছোঁ। সেই অসম আন্দোলন কৰা মানুহবিলাকেই দুবাৰকৈ আমাক শাসন কৰিলে, সোণৰ অসম গঢ়িম বুলি ক'লে। তাৰপিছত আমি কি সোণৰ অসম দেখিলোঁ, কি সোণৰ অসম পালোঁ, আপোনালোক তাৰ সাক্ষী, গম পায়। মোক আপোনালোকে নাভাবিব কোনোবা ইয়াত অসম গণ পৰিষদৰ মানুহ আছে বুলি যে মই আপোনালোকক কিবা আক্ৰমণ কৰিছোঁ, এইটো কথা নহয়, সঁচাটো সঁচা।